বাই বাই। মই চাওক কি খবৰ আপোনালোকৰ, ভালে আছে? আহি পালোঁ মই ৰুমত। এতিয়া কিবা এটা বনাই নাখাওঁ, মানে হাঁহ অলপ লৈ আহিছিলোঁ, হাঁহ মাংস অলপ লৈ আহিছিলোঁ। এতিয়া সেইদিনাখন ঘৰত গ'লোঁ যে, ঘৰত যাই ঘৰৰ কোমোৰা পঠাই দিছিল, সেই কোমোৰা দি বনাম। আহক। এই যে মাংস, হাঁহৰ মাংস লৈ আহিলোঁ অলপমান, আৰু সেইদিনাখন ঘৰৰ পৰা দিছে কোমোৰা, এই যে ঘৰৰ কোমোৰা। আজি কোমোৰা দি বনাম, কোমোৰা দিয়ে খাওঁ, হাঁহৰ মাংস মেইন কোমোৰা দিয়ে বেষ্ট। কিন্তু অলপ আজি মানে ডাঙৰ কৰি নাকাটো, আজি মিহি মিহি কৰি কাটিম। ঠিক আছে, এই যে মছলা অলপ গুড়ি কৰি আছোঁ, পেকেটিং মছলা এটা ব্যৱহাৰ নকৰোঁ না, এইটো হ'ব বনাওঁ। এই যে তেল বহুত আছে, তেল উঠছে বহুত, কোমোৰাটা দিয়া নাই, চেন আছে। এই যে কোমোৰাটা আছিল বহুত ডাঙৰ, কিন্তু গোটেইখিনি পচি গৈছে। বাদাম খাই আছোঁ। চবখিনি ৰেডি হৈ গ'ল আমাৰ, চব ৰেডি কৰিলোঁ। এই আৰু ৰেডি হৈ যায় 6টা বাজে, সেই ৰাতিপুৱাই খোৱা 11টামানত খাইছোঁ আৰু খোৱাই নাই। এখন ভাতখিনি খাওঁ, অলপ মাংস বনালোঁ, তাৰপিছত চাটনি বনালোঁ, দালি বনাইছোঁ। ঠিক আছে, খাই লওঁ। আপোনালোকেতো খোৱা লোৱা হৈ গৈছে, সন্ধিয়াৰ চাহ খাব। আমি মাংস ৰেডি, কালাৰটো বহুত ধুনীয়া হৈছে। হাঁহৰ মাংস ঠাণ্ডাৰ দিনত বেষ্ট। কোমোৰাটা ভাবছিলোঁ সৰু কৰি দিম, কিন্তু কোমোৰাটা অলপ বেয়া ওলালটো, সেইটো কাৰণে ডাঙৰে কৰি দিলোঁ। এই চাটনি বনাইছোঁ, এই যে দালি, একদম মজা। খাই লওঁ দেই বন্ধু, কেনেকুৱা হয় তাৰপিছত কৈ আছোঁ। তেল আছিল হাত অলপ। ঠিক আছে, খাই লওঁ, একদম জিভাৰ পানী পৰি যায় দেই, গৰম গৰম। মানে চাউলটো ভাবছিলোঁ ঠিক নহ'ব, ঘৰৰ চাউল, অৰ্থাৎ ঠিকে আছে, সিজিছে বঢ়িয়া। বঢ়িয়া, নিমখ চিমখ কমপ্লিট, ধুনীয়া হৈছে। এতিয়া আনিছিলোঁ ঘৰৰ মূলা, এতিয়া দালিত দি দিছোঁ। ঠিক আছে, বঢ়িয়া।